এটা হৃদয় বিদাৰক ঘটনা, যিটো ঘটনা শুনিলে আপোনাৰো চকুলো বৈ আহিব। নলবাৰীৰ চামতাত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো। বিবাহৰ এটা বছৰ সম্পূৰ্ণ নহওঁতেই স্বামী স্ত্ৰীয়ে বাছি ল'লে জীৱনৰ চৰমপন্থা। নলবাৰীৰ যুৱক মৃদুল ঠাকুৰীয়াই প্ৰায় 11 মাহ পূৰ্বে গুৱাহাটীৰ আজাৰাৰ নিবাসী ৰূপালী ঠাকুৰীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সাধাৰণ দৰ্জী কাম কৰি 5জনীয়া পৰিয়ালটোক কোনোমতে চলাই আছিল মৃদুল ঠাকুৰীয়াই। কিন্তু যোৱা বুধবাৰে সন্ধিয়া নিজৰ ঘৰৰ বাথৰুমত নৱদম্পতিৰ মৃতদেহ উদ্ধাৰ হয়। তীব্ৰ আৰ্থিক সংকটৰ বাবেই দম্পতীহালে চৰম পন্থা বাছি লোৱা বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে যদিও প্ৰকৃত কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই। আৰু শেষত দুয়োৰে আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।